পুনৰ ফোন কৰিলোঁ এতিয়া ৰাতিপুৱা অঁ হেল্ল' মীনা ৰ'বা মুখখন দিছোঁ ফোন কৰিছোঁ ৰ'বা নাকাটিব ফোন নাকাটিব ৰ'বা হেল্ল' ক'ত আছা কি মমাঘৰত আহিবা মোক লগ কৰিবা হয় নেকি মোৰ চাৰিচকীয়াখনো লৈ গ'ল নহয় তেতিয়া বাইকখন লৈ যাব লাগিব ৰ'বা ঠিক আছে বাৰু তোমাক ফোন কৰিম দেই কেইটা বজাত 10টা বজাত ঠিক আছে হ'ব দিয়া লগ কৰিম আজি আজি লগ কৰিম মালটো কৃষ্ণ ভালেই হ'ব চালা মালটো লগ কৰিম এতিয়া গাড়ীখননো ক'ত পাম ভাল চোলা এটা নাই গেঞ্জিটো এইটো চালা পইচা পাতি নাই আজিহে এটা আহিবলৈ পালে নেকি বাৰু এই যিকি নহওক এটা ওচৰলৈ গৈ চাওঁ হে প্ৰভু মিলালে হয় প্ৰভু কৃষ্ণ মালটো খুৱাবলৈ মন নাই প্ৰথমজনী যি হ'ল এইজনী নেহোৱাখিনিও দেই লগ কৰিমেই আজি মই আনচন্দ আহিছে আৰু কি আছিলে দেখো বাকী দেখো না 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 নি নি না 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 নি নি না 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 নি নি ঐ মহাইছ এই কথা এটা কওঁলৈ হৈছিলোঁ পাই কি এই বাইকখন দিওঁ নি আজিকালি মোক বাইকখন দেখিছোঁ না গোটেই বোকা বালি লাগি অৱস্থা নাইকিয়া হৈ আছে তাকে মবিলটো চেঞ্জ কৰিবলৈ আছে তাকে চিন্তা কৰি আছোঁ যেন তেনে দে মোৰ আজি মালটো ৰখিবলৈ গৈছোঁ ক'ত যাওঁ এইফালে যাব লগা আছিলে এতিয়া ছোৱালীজনী লগ কৰিবলৈ আছিলে তই সেইদিনা নিয়ে তেল চেল ভৰোৱা নাই গোটেই গাড়ীখন বৰবাদ কৰি থৈছ তই সেইদিনা এইবাৰ খাটাং তেল ভৰাই দিম দে হা খাটাং তেল ভৰাই দিম তোক দিব নোৱাৰো তোক এই দে তেল চেল নভৰ গাড়ীত এইখন লৈ গ'লে ভাল চাজিব ন অকণমান চাজিলেও এখন নিব নোৱাৰ নিদিয় নোৱাৰ দেই তই বেয়া নাপাবি দেই দিয়া না নাই নোৱাৰ ঐ একদম কিবা হৈ আছে গাড়ীখন দে গোটেই বৰবাদ হৈ আছে গাড়ী সঁচাকৈ নিয়ে নেকি আজি নোৱাৰ তই বেয়া নাপাবি লগৰবোৰ চব এনেকুৱা হ'ব দে নালাগে হ'ব দে তই কাইলৈ লৈ যাবি কাইলৈ নালাগে মোক আজিয়ে লাগিছিলে হ'ব দে হা হ'ব নালাগে তই বেয়া পাইছ নি নাই নালাগে নাপাবি দেই একদম মানে কিবা হৈ আছে গাড়ীখন দেখিছ নহয় বুজিছ বহি আছোঁ এটালৈ ৰখি ক'ত যাওঁ নি না কলৈকো যাবলৈ নাই এনেই ওলাই আহিছিলোঁ এটা লগৰ এটালৈ ৰখি আছোঁ কথা এটা ক'বলৈ আছিলে কচোন ক বাইকখন দিওঁ নি আজিকালি বাইকখনতো বৰ ঝামালা লগাই দিছ নহয় গাড়ীখন নিব পাৰিবি খালি তেল চেল নাই নহয় অকণমান আৰু তেলটো ভৰাই ল'ম দে ক'ত যাবি বাৰু তই মই মানে মাল অলপ তুলি যাওঁ নহয় বহুত দিনৰ মূৰত পাইছ তই এতিয়া বিচাৰিছ নিদিলেও নহ'ব ইমান বিচাৰি আমনি লাগিছে মই এফালে যাম বুলি আহিলোঁ নেযাওঁ আৰু যা তয়ে যা আজি গৈ আহ যা লৈ যা গাড়ীখনটো পালোঁ এতিয়া জানলৈ ফোন এটাকে লগাই লওঁ হেল্ল' ক'ত আছা মই যাব লৈছোঁ ৰ'বা এই অকণ বাইকখন মহাই আছিলোঁ বহুত দিন চোৱা নাই যে গৈছোঁ ৰ'বা গ'লোৱে ৰ'বা ঠিক আছে ৰ'বা অকণ দি ৰ'বা গৈছোঁ কৃষ্ণ প্ৰভু তেলে যে এই নভৰালৈ হ'ব এনেও পইচা পাতি নাই তাক নভৰাওঁ যা এইখনো পুৰণা গাড়ী নহয় চালা লাজে পাম কিন্তু এইখনলৈ মজা আজি মালটো লগে আহোঁগৈ সঁচা ভাল লাগিছেনে এটাৰ পৰা লৈ আহিছোঁ দেই যেন তেনে এই মা আজি ছোৱালীজনী চাই আহোঁগৈ নহয় ফোন কৰি মাতিছে এতিয়া মোক ছোৱালীজনী চাই আহোঁগৈ এতিয়া পইচা আছে নি ওচৰত 100 টকামান লগাব কিম চিম কিবা আছে নেকি ঘূৰি নকওঁ মিঠাতেল অকণমান লাগিছিলে এতিয়া দেখিছে নহয় এই কি কয় হেৰিটো কুকাৰটো সেইখনক বনাবলৈ কৈ আছোঁ বনোৱাগৈ নাই মই এতিয়া যোৱা খুন্দা মাৰিয়ে কি কয় তাঁৰে বান্ধি আছোঁ
চশমাখন লাগিছিলে চশমাখন কাৰ পৰা পাওঁ এতিয়া চশমাও নাই নহয় এতিয়া ধুনীয়া লাগিছে দেখি ধুনীয়া আছে ন যা, পচন্দ হ'ব। কৰিবতো মোক যা পচন্দ কৰিব যা ঠিক আছে দে হ'ব মা বোৱাৰী আহি গ'ল কাৰ চোলা পালি এইটো মা বোৱাৰী আহি গ'ল টেনশ্যন ল'বি যা লৈ আনগে যা এখন ষ্টাৰ্টে বন্ধ হৈ গ'ল নহয় ফোন এটা লগাই চাওঁ হেল্ল' ক'ত আছা অঁ গৈছে ৰ'বা একদম তেল 500 মান ভৰাই ল'ব লাগিব এতিয়া ভিডিঅ' কল এই ৰখা নাই তুমি অকণমান মোৰতো নেট নাই মানে মোবাইলটো নেট নাই এতিয়া অকণমান দি ৱেইট কৰা নাই অকণমান দি প্লিজ 10 মিনিট ৰখি থাকোঁ মই গৈছোঁ না গৈছোঁ অকণমান দি ৰখি দিয়া অঁ মই গৈছোঁ চাল্লা এইখন আজিহে এনেকুৱা বিপদ হ'বলৈ পালে দেই মাথা চাথা বেয়া হৈ যায় দেই চালা তেলেই নাই কি কৰোঁ ঠেলি গ'লেও দেৰি হ'ব কেতিয়া ঠেলিয়ে যাব লাগিব উপায়টো নাই দাদা কিবা লাগিছিলে তেল 10-5 টকামান লাগিছিলে হ'ব নাই বাৰু মানে বৰ বিপদে পৰিছে বুজিছানে একদম যাব লাগিছিলে এফালে এতিয়া যাব পৰা নাই পাব নহয় এতিয়া জোখ নাই নহয় দাদা জোখ নাই অকণমান দিয়ক 50 টকা কৰি দিয়ক বাকী হ'ব খালি কিন্তু দিবলৈ দিগদাৰ হ'ব নহয় অকণমান বাকী নিদিয়ে বাকীটো নহ'ব নহয় দিয়ক না একদম বেয়া জোৰ হৈছে একদম বেয়া টনাত নি মোক দিয়ক পাৰিলে দিয়ক 10 টকামান দিব পাৰিম ষ্টাৰ্টটো হ'ব আকৌ বাকী ডোখৰটো নাজানিম 10 টকা এটা আছে এতিয়া কি কওঁ অঁ দিয়ক 10 টকাকৈ দিয়ক ষ্টাৰ্টটো কৰিব পাৰিবা হ'ব ষ্টাৰ্টটো কৰিব পাৰিলে হ'ব ঠিক আছে বাৰু দি কৰিবা সেই প্ৰভু যেন তেনে ষ্টাৰ্ট কৰিব পাৰিলে পালেগৈ হ'ব তাৰপিছত দেই অঁ ঠিক আছে মই BSC-তে আছোঁ BSC-ত 500 টকা তেল ভৰাই লৈছোঁ অঁ পামগৈ 10 মিনিট ৰখি দিয়াচোন 10 মিনিট আৰু 10 মিনিট বেছি নালাগে আৰু 10 মিনিট ৰখি দিয়া হৈ যাব অঁ ঠিক আছে গৈছোঁ গ'লোৱে চালা 10 টকা তেল ভৰাইছিলোঁ শেষেই হৈ গ'ল নে তাৰপিছত নাপামগৈচোন নাপাবগৈচোন কৰোঁ এই পালোগৈ তুমি একদম ৰখি দিয়া না 5 মিনিট ৰখি দিয়া 5 মিনিট আৰু 5 মিনিট বেছি নাই আৰু 5 মিনিট পালোগৈ আৰু 5 মিনিট এই নাযাবাগৈ ৰ'বা না অকণমান ৰখি দিয়া ধৈৰ্য ধৰা এই একদম নাযাবাগৈ বেয়া পাম একদম নাযাবাগৈ হেল্ল' এই পালোগৈ ৰ'বা কি গ'লাগৈ কি বেয়া পালা নেকিনো চালা যিজনী পাইছিলোঁ সেইজনী শেষ চালা বৰবাদেই লাইফ মোৰ এনেই জীয়াই আছোঁ মই